Hey guys, welcome back to Bindas Funny Vlogs channel. মই মোৰ অন্য এটা ব্লগলৈ আপোনালোকক মই মনিয়ে পুনৰবাৰ স্বাগতম কৰিছো। আশা কৰিছো সকলো ভালে কুশলে আছে বুলি। মুখখন উকা হৈ আছে মানে মুখখন ধুম গৈ সেইভাবে আৰু যেহেতু ৰেগুলাৰ ব্লগ দিম বুলি মই কৈ আছিলো সেইকাৰণে মই ব্লগটো ষ্টাৰ্ট কৰিলো। এতিয়া পাইছে আঢ়ৈটা মই 5 বেলাৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিছো। দিনটো ইমান মাথা ঘূৰাইছে আৰু মানে মোৰ দুইটা সাইডে মান গধুৰ বিগ লাগি আছিল আৰু কাৰণে ব্লগটো ষ্টাৰ্ট কৰিম বুলি ভাবা নাছিলো নকৰিম বুলি ভাবি আছিলো। তাৰ পিছত ভাবিলো মনটো এনেও ভাল লাগি থকানে মোৰটো যেটো বিগ মানে মোৰটো ঘূৰোৱাৰ নিচিনা লাগি আছে সো হেতু কাৰণে ভাবিলো ব্লগটো ষ্টাৰ্ট কৰি দিও মনটো ভাল লাগিব অকমান নহয় জানো সেইভাবে ব্লগটোকে ষ্টাৰ্ট কৰি দিলো। মুখখন ধোৱাৰ আগতে কৰিব লগা কেইটামান কাম আছে ধৰক ঘৰ ঝাৰু দিয়া চোতালখন ঝাৰু দিব আছে এইবিলাক কাম কৰি লও। তাৰ পিছত আজি যেহেতু বৃহস্পতিবাৰ এতিয়ালৈকে একোই খোৱা নাই গেছ আজি দিনটোত চাহো খোৱা নাই একো খাবলৈ মন যোৱা নাই গাটো ভাল লাগি থকা নাই বাবে আৰু সেইভাবে এতিয়া তেন্তে মই কামকিটা কৰি লও। তাৰ পিছত আকৌ আপোনালোকক লগ কৰিম। ফাৰ্ষ্টতে ঘৰটো ঝাৰু দি লম তাৰ পিছত চোতালখন ঝাৰু দিম। তাৰ পৰা মোৰ কাপোৰ কেইটামান জাপি দিব লগা আছে সেইখিনি জাপি মেলি লৈ খাবলৈ কিবা এটা বনাম। ভাত দালি আৰু ভন্টিয়ে সজিনা খৰিও আলু দি এনেকে বনাই থৈছে। তথাপিতো মানে আলু ভাজি অকমান বনাম আপোনালোককো দেখাম বাৰু। তেন্তে মোৰ ব্লগটো শেষলৈকে চাই যাব বুলি আশা ৰাখিলো আৰু কমেন্টত প্লিজ আগৰ ভিডিওত মানে আজি কালি যেটো ভিডিও দিছো সেই ভিডিওটো চাই পেনে আপোনালোকে প্লিজ জনাব ব্লগবোৰ কেনেকুৱা লাগিছে আৰু মানে দি গলে ভাল পাই থাকিবনে মানে দিলে ভাল পাবনে নাপায় প্লিজ কমেন্টত জনাব। তেন্তে মই ব্লগটো ষ্টাৰ্ট কৰিছো শেষলৈকে চাই যাব। এতিয়া কামকেইটা কৰি লও অকমান আপোনালোকক দেখাই যাম কি কৰো। আৰু এটা মেইন পইণ্ট বন্ধ কৰাৰ আগতে আজি মই যেটো যোৱাটো ব্লগত মই এমব্ৰয়ডাৰী কাপোৰ এযোৰ আপোনালোকক দেখাইছিলো সেই কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব বাৰু। তাৰ ওপৰত আজি মই আৰু এযোৰ আপোনালোকক কাপোৰ দেখাম যিযোৰ মানে ৰাতি যিবিলাক অকেজন থাকে ন পাৰ্টি থাকে ৰাতি বিয়া থাকে যেটো এটা বহাগ বিহুৰ বতৰ যেটো ৰাতি ফাংচন থাকিব এইবিলাকত পিন্ধি যাব পৰা এযোৰ গৰ্জিয়াছ কাপোৰ মানে একদম মানে কি কম আৰু মোৰ নিজৰে বহুত ভাল লাগে সেই কাপোৰযোৰ আৰু মই বনোৱা দেখি 2-3 যোৰ মান তেনেকৈ অৰ্ডাৰো পালো দেখি মানে দেখাইছিলো তেনেকৈ অৰ্ডাৰো পালো 2-3 যোৰ মান সবে বহুত পছন্দ কৰিছে। আপোনালোককো দেখাম আপোনালোকে কেনে পায় মোক প্লিজ কমেন্টত জনাব। কামকেইটা কৰি হোৱাৰ পাছতে সেই কাপোৰযোৰ দেখাম তেন্তে ভিডিওটো শেষলৈকে চাই যাও। হেই গাইস মই মুখখন ধোৱাগে নাই তাৰ আগতে কিবা এটা বনাব লগা আছে মোৰ কাৰণে মই আলু ভাজি নবনাও ভাজি আছে আৰু বনাবলৈ মন যোৱা নাই গাটো মোৰটো বহুত বিষ লাগি আছে। আজি যেহেতু বৃহস্পতিবাৰ মা আৰু মই মানে দুইজনী মানে উপবাস দিও। মই উপবাস ভঙাৰ পাছত ভাজি সাজি মানে ভজা বস্তু খাই দিও বাট মায়ে নাখায় হেতু কাৰণে মাৰ কাৰণে এক্সট্ৰাকে চাউল আৰু আলু মানে বইল ভাতৰ লগত যেটো আলু বইল বুলি কয় যে হেতু খাই খুব ভাল লাগে মোৰ ফেভৰেট হয় বাট আজি মই নাখাও মাৰ কাৰণে বনাই দিও আৰু লগতে ভাইটিও খাব লাগিলে হেতু কাৰণে বনাই দিও আৰু মোৰ কাৰণে আছে একদম স্পেচিয়ালি হেয়া সজিনা আলু এনেকে বনাই থোৱা আছে। সজিনা খাই মই বিৰাটে ভাল পাওঁ। তেন্তে এইখিনি পাতি লও আৰু এটো চাউলটো হৈছে ঘৰৰ চাউল এদিছনে ঘৰৰ চাউল হয় ঘৰৰ চাউল আৰু আলু বইল এনেকে ভাতৰ লগত মানে খাবলৈ খুব ভাল লাগে এনেকে যদি খাই পোৱা নাই। হেই গাইস এবাৰ বাৰু আপোনালোকক ফাকুৱাৰ দিনটো কেনেদৰে উদযাপন কৰিলে মই ফাকুৱাৰ দিনটোত একো ব্লগ নবনালো কিয়নো মই কম ভাল পোৱা উৎসৱৰ ভিতৰত ফাকুৱাই কম ভাল পাওঁ ইমান ভালকে মই মানে কি ভাল নাপাওঁ সকলোৱে হয়তো তেনেকুৱা নহয় সকলোৱে ভাল পাবও পাৰে যেনেদৰে বেলেগ উৎসৱবিলাক তেওঁলোকে ভাল পায় এটো ভাল হ'ব পাৰে বাট মই ফাকুৱাত অলপ কম ভাল পাওঁ তথাপিতো লগালো অলপ চলপ ফূৰ্তি কৰিলো ভিডিও নকৰিলো জাস্ট দুখনমান ফটো ক্লিক কৰিছিলো সেই দুখন আপোনালোকক দিম বাৰু। আৰু ভন্টি ভাইটি ইহতি মানে পুৰা ফূৰ্তি কৰিলে তাহাতি পুৰা ফাকুৱা লগাই পুৰা মেকআপ কৰা নাই মাত্ৰ লিপষ্টিক লৈছো কাজল ফুট আৰু সেন্দুৰ মানে অকমান গাছা বেয়া লাগি থাকিলে অকমান এনেকে অকমান হাজি কাছিলে মনটো ভাল লাগি যায় আৰু বেমাৰটো নাইকিয়া নিচিনা লাগে এটা অকমান মোৰ হালকা লাগিছে মোৰটো। এতিয়া মই ইয়াত আপোনালোকৰ লগত কথা পাতিবলৈ কি গম পাইনে এতিয়া মই আপোনালোকক দেখাবলৈ লৈছো মই যে যোৱাটো ব্লগত এমব্ৰয়ডাৰী কাপোৰ দেখাইছিলো আৰু নেক্সট ব্লগত এযোৰ কাপোৰ দেখাম বুলি কৈছিলো যেটো মই মানে কম্বিনেশ্যন কৰি বনাইছো। ইয়াতে কোনো মোৰ হেণ্ড ৱৰ্কিং নাই দেই জাস্ট কাপোৰটো কিনি আনি মই বনাইছো কম্বিনেশ্যন কৰিছো আৰু কিবা এটা
আৰু এই কাপোৰযোৰ দেখুৱাৰ আগতে মই অকণমান কৈ গ'লোৱেই ৰাতি যিবিলাক অকেজন থাকে ধৰক বিয়া তাৰপিছত এতিয়া যিটো বিহু সময়ত ফাংচন বা কিবা কিবি বাৰ্থডে পাৰ্টি তেনেকুৱা ৰাতি যিবিলাক মানে হেৰি থাকে দিনতো পিন্ধিব পাৰে কোনো কথা নাই কিন্তু ৰাতি এই কাপোৰযোৰ বহুত চাইন কৰে এতিয়া মই দেখাবলৈ লৈছোঁ এই কাপোৰযোৰ বহুতে হয়তো দেখিছে আৰু যিসকলে নাই আছে তেওঁলোকে চাই লওক এখন হৈছে মেখেলা ইয়াতে ব্লাউজৰ পিচটো আছে মেখেলা আৰু ব্লাউজৰ পিচটো ইয়াতে আছে মেখেলা আৰু ব্লাউজৰ পিচটো এই কাপোৰযোৰ অকণ ওচৰৰ পৰা দেখাইছোঁ এই কাপোৰটোত পুৰা ব্লেকত আছে আৰু এইবিলাক হৈছে এইবিলাক গ্লাছ লগাই থোৱা আছে মিৰৰ লগাই থোৱা আছে আৰু এইবোৰ সৰু সৰুকৈ অলপ অলপ এম্ব্ৰইডাৰী কৰি থোৱা আছে এনেকৈ মিৰৰবোৰ লগাবৰ কাৰণে গ্লাছবোৰ লগাবৰ কাৰণে আৰু এইটো হৈছে মেখেলা আৰু ব্লাউজৰ পিচটো মই অকণমান মেলি দেখাই দিবলৈ চাওঁ নজনতে মেলি দেখাই দিওঁ এইটো মানে এনেকৈ দীঘলকৈ নোৱাৰিছোঁ এয়া দীঘল ধৰিব পাৰিছে ইমান দিনতে মানে লাইটৰ পোহৰত কিমান চাইন কৰে চ' সেইকাৰণে মই ৰাতি আপোনালোকৰ যিবিলাক পাৰ্টি হেৰি থাকে সেইবিলাকত এই কাপোৰযোৰ খুব ভাল লাগিব পিন্ধিলে এখন আছে মেখেলা আৰু ব্লাউজ অকল এই গ্লাছবোৰে লগা আছে একো বেলেগ হেৰি নাইকিয়া ভাল লাগিছেনে কমেণ্টত জনাব মই ফটো দি দিম নহবা গোটেইযোৰ দেখাবলৈ চেষ্টা কৰিম তাৰপিছত এইখন হৈছে চাদৰখন ইয়াৰ লগত মই কিনা নাছিলোঁ এইখন কিনিছোঁ মই কচৰি গলিৰ পৰা আৰু এইখন কিনিছোঁ যোৰহাটৰ কচৰি গলি যিটো ফেমাছ গলি হয় একদম আৰু এইখন হৈছে চাদৰ এইখন মই কিনিছোঁ যোৰহাটৰ শ্যাম ষ্ট'ৰৰ পৰা যোনে চিনি পায় তেনেকৈ চিনি পাই পাব চকবজাৰৰ ফ্ৰণ্টে আছে শ্যাম ষ্ট'ৰ এইখন চাদৰ তাৰ পৰা কিনিছোঁ আৰু ইয়াৰ কালাৰটো খুব চাবলগীয়া এটা কালাৰ এই কালাৰটো মানে য়েল্ল'টো নপৰে গল্ডেনতো নপৰে বহুত বেলেগ এটা কালাৰ হয় কেমেৰাত জানো ধৰিব পাৰিবনে নোৱাৰিব আপোনালোকে কালাৰটো য়েল্ল'টো নপৰে আৰু যিটো মানে গল্ডেন টাইপ যিটো কালাৰ সেইটোতো নপৰে দুটা কালাৰ থকা নিচিনা মানে এইখন চাদৰ বহুত আহল বহল হয় যিটো নিজে কিনি অনা সেইটো কাৰণে আহল বহল পাছত মই সৰু সৰু কৰি মেলি ল'ম ওচৰৰ পৰা দেখাই দিছোঁ আৰু ইয়াত বা ফুল চুল কিবা কিবি একো নাই ইয়াত অকল এনেকৈ বগা আৰু এনেকৈ গল্ডেনৰ চিলভাৰ তিনিটা এপিনৰ পৰা পুৰা গল্ডেন আৰু হোৱাইটত মানে এনেকৈ এম্ব্ৰইডাৰী কৰা আছে আৰু এনেকৈ দীঘলীয়াকৈ চিলভাৰত কৰা আছে এখন চাদৰ তাৰপৰা এই চাদৰখনত মই বেছি চিম্পুল হৈছে সেইটো কাৰণে মই ইয়াত লগাবলৈ লৈ আনিছোঁ এইটো পাৰি এনেকুৱা পাৰিবিলাক মোৰ খুব ভাল লাগে বহুত চিম্পুল হয় আৰু ধুনীয়াও লাগে এনেকুৱা পাৰিবিলাক ওচৰৰ পৰা এনেকুৱা পাৰি লগাই দিম ইয়াতে 9 মিটাৰ আছে আৰু চাদৰখন 2.8 বুলি কৈছিলে ইমানটো হয় মই নাজানো এখন চাদৰখন অকণ মেলি মই দেখাই দিছোঁ ঠিক আছে এইযোৰে মই এতিয়ালৈকে দুযোৰ অৰ্ডাৰ পাইছোঁ এযোৰ ঘৰৰ ওচৰতে এযোৰ ভাইটি ডান্স ক্লাছৰ এজনী ফ্ৰেণ্ডৰ ত' এখন চাদৰ আৰু এখন মেখেলা কেনেকুৱা লাগিছে প্লিজ জনাব মই ইয়াৰ ফটো দি দিম ঠিক আছে তেন্তে এইযোৰে আছিলে কাপোৰযোৰ কেনেকুৱা লাগিলে প্লিজ জনাব আপোনালোকে মই যেনেকৈ ক'লোঁ যে ৰাতি পাৰ্টিত এনেকৈ এযোৰ পিন্ধিবলৈ খুব ভাল লাগিব আপোনালোকৰ মতে কেনেকুৱা লাগিব বাৰু জনাবচোন কাৰণ বহুত চাইন কৰে কাপোৰযোৰ চাদৰখন যেনেকৈ মেখেলাখনে পুৰা একদম উজ্জ্বল মানে একদম জিলিকি আছে তেনেকৈ চাদৰখনো জিলিকি থাকে কেমেৰাত চাদৰখন ইমান ভালকৈ অহা নাই কিন্তু মেখেলাখন ধুনীয়াকৈ আহিছে এইটো লগাব লাগিব মোৰ মেচিনটো কিবা এটা বেয়া হৈ আছে সেইটো চাই মেলি মই নিজেই লগাম বুলি ভাবিছোঁ যদি পাৰোঁ যদি নোৱাৰোঁ বেলেগৰ পৰা লগাব লাগিব আৰু বিহুত মুঠতে এবাৰ নিজে কৰা কাপোৰ পিন্ধিম বুলি ভাবিছিলোঁ আৰু এইযোৰ নিজে কৰা নিচিনাই হৈছে যিটো কম্বিনেশ্যনটো ময়ে কৰিছোঁ সেইটো কাৰণে বিহুত এবাৰ এইযোৰ পিন্ধিম আৰু এম্ব্ৰইডাৰী কৰা যিটো আছে তেন্তে কেনেকুৱা লাগিল জনাব হেই গাইজ ভাত খোৱাৰ পাছত ভিডিঅ' কৰা নহ'ল আৰু তাৰপিছত বহুত দেৰি শুলোঁ এতিয়া বাজিছে 5:30 আৰু এতিয়া সাৰ পাইছোঁ 3:30 নহয় 4:20 কাৰণ 4 বজাত মই পূজা কৰি ভাত পানী খালোঁ 4:20 মানত মইতো শুলোঁ কিজানি মানে মোবাইল চাইছিলোঁ ভিডিঅ' এটা আপলোড কৰিছিলোঁ তাকে চাইছিলোঁ ভিডিঅ' চাওঁতে কেতিয়া টোপনি গ'ল গমেই নাপালোঁ আৰু মোবাইলটো বিশ্বাস কৰে নকৰে নাজানো মোবাইলটো অন হৈ থাকিলে এতিয়া সাৰ পাইছোঁ আৰু এতিয়া চাইছোঁ মোবাইলত একেবাৰে চাৰ্জ নাই 15% আছে 15% আছে গতিকে মোবাইলটো চাৰ্জ দিওঁ তাৰপিছত কিমানখিনি দেখাই যাব পাৰোঁ এতিয়াতো গধূলিয়ে হ'ল কিমানখিনি দেখাই যাব পাৰোঁ দেখাই যাম যদি নোৱাৰোঁ কাইলৈ পৰা আকৌ কণ্টিনিউ কৰিম ভিডিঅ'টো এতিয়া উঠি যাওঁ উঠি মুখখন আকৌ ধুই মেলি লওঁ মূৰ চুৰ ফনিয়াই লওঁ অকণমান ওলাই যাওঁ আৰু বাহিৰত কাপোৰ মেলি থোৱা আছে গা ধোৱা কাপোৰখিনি মেলি থোৱা আছে ৰাজৰ আৰু মোৰ চ' সেইখিনিও আনোগৈ লাইটটো বন্ধ কৰি দিওঁ মোবাইলটো চাৰ্জ দি দিওঁ ঠিক আছে হেই গাইজ গুড মৰ্ণিং পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ এই মাত্ৰ শুই উঠি কেমেৰাটো হাতত তুলি লৈছোঁ পিনে ৰাজ শুই আছে উঠাই নাইকিয়া ৰুমটো আন্ধাৰ হৈ আছে লাইটটো শুই উঠিলোঁ এতিয়া ব্ৰাছ কৰি লওঁ মই ব্ৰাছ নকৰাকৈ কেমেৰাটো হাতত তুলি লওঁ কণ্টিনিউ কৰিব লগা আছিল যিহেতু আৰু এইপিনে ভাইটি ভণ্টিহঁতে পঢ়ি আছে
ইহঁতে পঢ়ি আছে মই এতিয়া মুখখন ব্ৰাছ কৰি লওঁ আৰু আজি বুধবাৰ যেহেতু আজি শুকুৰবাৰ আজি যেহেতু শুকুৰবাৰ মোৰ ক্লাছো আছে ক্লাছ থকা দিনকেইটা বৰ লৰালৰি হয় মানে ৰাতিপুৱা শুই উঠি ক্লাছলৈ ওলোৱা হয় বাকী একো কাম নহয় কাপোৰ কানি যি য'ত ধুব লগা থাকে সেইখিনি মই ক্লাছৰ পৰা আহিহে ধুওঁ মানে ক্লাছৰ পৰা আহি দিওঁ নহয় বা নেক্সট ডে ধুওঁ মানে ক্লাছৰ কেইদিন মই একো কামেই কৰিব নোৱাৰোঁ কাৰণ মই 10টা বজাত যাওঁ ঘৰৰ পৰা ওলাই 10টাত যাওঁ 10টা বজাত গৈ 3টা 3:30 বজাত ঘৰ পাওঁহি বজাৰ থাকিলে তাকো দেৰি হয় সেইটো কাৰণে মানে কৰিব লগা কামখিনি ক্লাছ থকা দিনকেইটা নকৰোঁ আৰু এপিনে মায়ে ৰাতিপুৱাই তাঁত উলিয়াই ল'লে তাঁতত মই যিহেতু কৈছিলোঁ আপোনালোকক বিহুৰ বতৰৰ গামোচা লগাই আছে বুলি তাত গামোচা লগাই আছে মোৰ ওচৰৰ পৰা বেক কেমেৰা কৰি আপোনালোকক জুম কৰি দেখাই আছোঁ ৰখিব গামোচা লগাই আছে আৰু এপিনে আমাৰ দালিয়াপুৰ এইকেইদিন পুৰা বৰষুণ দি আছিলে সেইটো কাৰণে বতৰটো একদম সেমেকা হৈ আছিলে আজি পুৰা ৰ'দ ওলাইছে সেইটো কাৰণে ভাল লাগিছে আৰু এটা বস্তু দেখাম বিহুৰ ফুল কপৌ ফুল এইবাৰ বহুতখিনি লাগিছে এতিয়া তেনেহ'লে ব'লক মই মোক চুকবোৰ ধুই মেলি লওঁ শুই উঠাৰ পাছত একো কৰা নাই যিহেতু মুখখন নুধুলে বৰ কিবাকিবি লাগি থাকে আৰু এইপিনে মোৰ মোবাইলটো একদম চাৰ্জ ল' হৈ আছে চাৰ্জত লগাই থৈছোঁ কাৰণ এইটো মোবাইল ৰাজে লৈ যাব এইটো মোবাইলে মই লৈ যাব লাগিব সেইটো কাৰণে তেন্তে ঠিক আছে সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু সকলোৱে ভিডিঅ'বোৰ চাব যদি ভাল লাগে ভিডিঅ'টো লাইক দিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেলটো নতুন তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু মানে যিখিনি মই ভিডিঅ' দি থাকোঁ তাৰ নটিফিকেশ্যন পাবৰ কাৰণে বেল আইকনটো ক্লিক কৰি অল কৰি দিয়ে যেন আৰু প্লিজ আগুৱাই যোৱাত সহায় কৰে যেন যাব ওলাইছোঁ ক্লাছলৈ ওলাই আছোঁ কাপোৰ চাপোৰ পিন্ধি মেলি ৰেডি এতিয়া মোৰ জোৰ ফনিয়াব লগা আছে 9:30 বাজিলে 10টা বজাত এবাৰ ওলাই যাবই লাগিব কাৰণ 10:30 বজাৰ পৰা মোৰ ক্লাছ আছে চ' মই মোৰ চোৰ ফনিয়াই লওঁ ভাবিলোঁ আপোনালোকৰ লগত অকণমান কথাটো পাতি লওঁ নহ'বা বহুত দেৰি কেমেৰাটো লোৱা নাইকিয়া তেন্তে মই মোৰ চোৰ ফনিয়াই লওঁ ঠিক আছে এতিয়া আহি পালোহি মই কম্পিউটাৰ ক্লাছত 10:30 বজাত মই ভইচ অভাৰ কৰিছোঁ আৰু এতিয়া বাজিছে 3:30 আৰু আছে এতিয়া খোজকাঢ়া অৱস্থাত এয়া গীতা ৰাতিপুৱা 9:30 ওলাই যোৱা আৰু এতিয়া আহি 4টা বজাত পাইছোঁহি 3:30 বজাত পাইছোঁহি আৰু 4টা বাজিব হ'ল তেন্তে কিমান দেৰি টাউনতে থাকিলোঁ চব গোটেই দিনটোৱে থকাৰ নিচিনা হ'ল সেইটো কাৰণে খুব ভাগৰ লাগিছে তাৰপিছত উঠি মেলি যদি মন চনবোৰ অকণমান ভাল লাগে মানে ভাগৰটো অকণমান নাইকিয়া হয় তেতিয়া ব্লাউজ এটা কাটিম ব্লাউজৰ পিচটো আহিছোঁ প্ৰিণ্টেড ফ্ৰকৰ পিচ হয় ব্লাউজ চিলাম আৰু তেন্তে ভিডিঅ'টো চাই যাব এতিয়া অকণমান আৰাম কৰিলে তাৰপিছত আকৌ আপোনালোকক লগ কৰিম এতিয়া চাই লওক ফাকুৱাত মৰা ফটোকেইখন ভিডিঅ' যিহেতু নকৰিলোঁ সেইকাৰণে ফটোকে দিলোঁ এইজনী মোৰ ভতিজী আৰু এইপিনে মোৰ হাজবেণ্ড আৰু এইপিনে ভণ্টিহঁতে পূৰা এনজয় কৰি